বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আদিত্য পাঞ্চলীলৈ। মই আজি এটা ৱাল ড্ৰেছিং কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব। মোৰ ৰংখিনিৰ লগত পৰিচয় কৰাই দিওঁ আপোনালোকক। আহক। মই সকলো ৰং এছিয়ান পেইণ্টৰে লওঁ, যিকোনো কালাৰ কিনিলে। এইটো মই ৰেড ইনামেল 500 ml লৈছো 156। তাতে হোৱাইট ইনামেল ললো 200 ml 83 দুটা পৰিলে। তাৰপাছত 100 ml ব্লেক ললো এটা 42 পৰিছে। আৰু এইখন হৈছে ড্ৰেছিংটোৰ মেইন পাৰ্ট। এইটো মই বনাই লোৱা ড্ৰেছিং। ইয়াৰ পৰাই গোটেই ৱালখনৰ ড্ৰেছিংটো ইয়াৰ পৰাই বনাম মই। তাৰপিছত এটা ব্ৰাছ, এইটো কলম এডাল লাগিব, স্কেল, সেইখিনিয়ে। তো ফ্ৰেণ্ডছ, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাই মোৰ ড্ৰেছিং ভিডিঅ'টো কৰিলোঁ ষ্টাৰ্ট। ভিডিঅ'টো শেষলৈ চাব দেই। শেষত মই আৰু এটা ড্ৰেছিং দেখাম আগতে কৰি থোৱা। দুইটাৰ মাজত কম্পেয়াৰ কৰিম, কোনটো বেছি ভাল হয় সেইটো আপোনালোকে ক'ব লাগিব, কমেণ্ট বক্সত ক'ব। এতিয়া ড্ৰেছিংটো ষ্টাৰ্ট কৰিছোঁ, আঁকি আছোঁ, চাব আপোনালোকে। তো কথাটো হ'ল এনেকুৱা, আৰ্ট মই সৰুৰ পৰাই ভাল পাওঁ কৰি, সেইকাৰণে পঢ়াৰ মাজতো টাইম উলিয়াই কেতিয়াবা এইবিলাক কৰি থাকোঁ। আজি এইটো আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে এটালৈ কেতিয়া কৰি দিয়ক। এই ড্ৰেছিং ভিডিঅ'বোৰত বহুত কষ্ট হয়, 2 দিন লাগিছে এইটো শেষ কৰোঁতে। কোনোবা যদি আৰ্টিষ্টে ভিডিঅ'টো চাই আছে নিশ্চয় গম পাইছে এটা ড্ৰেছিং কৰোঁতে কিমান সময় লয়, কিমান কষ্ট হয়। আৰু আপোনালোকক ভিডিঅ'টো 4 মিনিটত আগবঢ়াইছোঁ, চ' চাব আৰু শেষলৈ। You enchant me even when you're not around. If there are boundaries, I will try to knock them down. I'm latching on me, now I know what I have found. I feel we're close enough. Don't wanna let go. Now I got you in my space. I won't let go of you. Got you shackled in my embrace. I'm latching onto you. Now I got you in my space. I won't let go of you. Got you shackled in my embrace. ফ্ৰেণ্ডছ, মোৰ ড্ৰেছিংটো কমপ্লিট হৈ গ'ল। যদি ভাল পালে শ্বেয়াৰটো কৰি দিবা ফ্ৰেণ্ডছৰ মাজত। আৰু মই এতিয়া আগৰ ড্ৰেছিংটো দেখাম, যিটো মই আগতে কৰি থৈছিলোঁ। এতিয়া আপোনালোকে কমেণ্ট বক্সত জনাওক কোনটো বেছি ভাল লাগিছে, এতিয়াটো নে আগৰটো। নিশ্চয় কমেণ্ট বক্সত জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।